বা ডক্টৰ বাণীকান্ত কাকতিৰ নামত এই স্কুটিৰ আঁচনিখন আমি চলাই আছিলোঁ। এইবাৰ আঁচনিখনত আমি অকণমান পৰিৱৰ্তন কৰিছিলোঁ। তাৰ কাৰণে এইবাৰ 11,250 গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব, 6,860 গৰাকী ছাত্ৰীয়ে পাব, 4,390 গৰাকী ছাত্ৰই পাব। যোৱা বছৰ আমি প্ৰায় 40,000 ষ্টুডেণ্টক স্কুটি দিছিলোঁ। এইবাৰ কমাৰ কাৰণটো এটাই আছে যে আমি লাহে লাহে নিযুত মইনা আঁচনিলৈ গৈ আছো, যাতে আমি ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে মাহত এটা জলপানী দিব পাৰোঁ। কলেজৰ পৰা ড্ৰপ আউট নহয়, ষ্টুডেণ্টে পঢ়িব পাৰে আৰু পঢ়াৰ খৰচ আমি চৰকাৰৰ ফালৰ পৰা যাতে দিব পাৰোঁ। স্কুটি পোৱা সংখ্যা 40,000ৰ পৰা 11,000লৈকে কমিছে, কিন্তু নিযুত মইনা পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাই প্ৰায় 5 লাখ স্পৰ্শ কৰিছে। তাৰ মানে আজি অসমৰ 5 লাখ ছাত্ৰীৰ পঢ়া শুনাৰ বাবে হায়াৰ ছেকেণ্ডাৰীত 1,000 টকা, ডিগ্ৰীত 1250 টকা আৰু পোষ্ট গ্ৰেজুৱেটত মাহত 2,500 টকাকৈ চৰকাৰে দিয়ে। তাৰ ফলত প্ৰায় 5 লাখ ছাত্ৰী এইবাৰ উপকৃত হৈছে। মই য'তে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে। গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম, যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে। অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে। শৈক্ষিক পৰিৱেশৰ নিৰ্মাণৰ কাৰণে কোৱাটো বহুত সহজ, কিন্তু ই আচলতে নিৰ্মাণ হৈ উঠাটো বহুত কঠিন। কাৰণ ইয়াত মানুহৰ মানসিকতাৰ পৰিৱৰ্তনৰ প্ৰয়োজন থাকে। প্ৰথমতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এচাম ছাত্ৰ ছাত্ৰী থাকে যিকোনো কাৰণতে তেওঁলোকৰ জীৱনত পেছিমিষ্টিক চিন্তাধাৰা থাকে। ইয়াত নহ'ব, ইয়াত নোৱাৰিম, ইয়াত কৰাটো অসম্ভৱ, এনেই কৈছে, মিছাই কৈছে। অৰ্থাৎ বিভিন্ন কাৰণত এটা ভাল পাৰ্চেণ্টেজৰ ষ্টুডেণ্টৰ মাজত নিৰাশা থাকে। আৰু আমি যেতিয়া কলেজত পঢ়োঁ তেতিয়াও আমি অনুভৱ কৰোঁ যে আমাৰ ক্লাছৰুমত পজিটিভ ষ্টুডেণ্টটো থাকে, নিগেটিভ ষ্টুডেণ্টটো থাকে। সমাজত নিগেটিভিটি আৰু পজিটিভিটিৰ মাজত সদায় এটা কনফ্লিক্ট চলি থাকে। যিসকল নিগেটিভ বা নিগেটিভ চিন্তাধাৰা থাকে তেওঁলোকে বিচাৰে যে গোটেই সমাজখনেই নিগেটিভ হৈ যাওক। যিসকল পজিটিভ তেওঁলোক চাইলেণ্টলি থাকি ভাল পায়, নিজৰ কাম নিজে কৰে, বেলেগৰ লগত যুক্তি তৰ্কত সোমাব নোখোজে আৰু নিজৰ কাম কৰি নিজে ভাল ৰিজাল্ট কৰি লাহে লাহে তেওঁলোকৰ কেৰিয়াৰ পাথত তেওঁলোক গুচি যায় আৰু এটা তেওঁলোকে জীৱনৰ স্ৰোত এটালৈকে আগুৱাই গুচি যায়। পজিটিভ ষ্টুডেণ্টখিনিয়ে নিজৰ কথা খুব কম কৰি কয়, কিন্তু নিগেটিভ ষ্টুডেণ্টখিনিয়ে নিজৰ কথা ডাঙৰ ডাঙৰকৈ কয়, যাতে বাকী সকলকো আমি নিগেটিভ কৰিব পাৰোঁ। যেতিয়া নিগেটিভিটিটো বাঢ়ে, নিগেটিভিটিটো বাঢ়ি গ'লে লাহে লাহে এটা এনাৰ্কিষ্ট মনোভাৱৰ সৃষ্টি হয়, যে সকলো ভাঙি দিওঁ, সকলো নষ্ট কৰি দিওঁ, আমি পোৱা নাই যদি বেলেগেও পাব নালাগে। কলেজতে আন্দোলন হৈছে, নিজে পঢ়া কলেজখনৰে দৰ্জাখন ভাঙি দিছে, বেঞ্চখন ভাঙি দিছে, ডেস্কখন ভাঙি দিছে। সকলোৱে জানে যে নহয় এইখন মোৰ কলেজ। ঘৰত গৈছে, মাৰ লগত কাজিয়া কৰি দিছে, গিলাচটো ভাঙি দিছে,
বুজি নাপাব যে গিলাচটো কিনিবৰ কাৰণে মায়ে কালি আকৌ কষ্ট কৰিব লাগিব। অৰ্থাৎ নিগেটিভিটিয়ে এনাৰ্কিজিমৰ জন্ম দিয়ে। আৰু এই এনাৰ্কিজিমটোৰ পৰা লাহেকৈ ল'ৰা ছোৱালী বিপথে যাব আৰম্ভ কৰে। কোনোবাই ড্ৰাগছলৈকে গুচি গ'ল, কোনোবাই মদ খাব আৰম্ভ কৰিলে, কোনোবাই আন ক্ৰিমিনেল এক্টিভিটিত গ'ল, দুই এজনে মাজত আলফালৈকেও গ'ল, আৰু বিভিন্ন ধৰণে দুই এজনে আন্দোলনে কৰিব লাগি গ'ল যে জীৱনটো আন্দোলনে কৰিম আৰু একো নকৰো। গতিকে বিভিন্নজনে নিজৰ নিজৰ এনাৰ্কিষ্ট মেণ্টেলিটিটো ৰিফ্লেক্ট কৰিবৰ কাৰণে বিভিন্ন ৰাস্তাৰে খোজ কাঢ়িব আৰম্ভ কৰে। আৰু সমাজৰ বাবে এটা সময়ত তেওঁলোক চিন্তাৰ কাৰণ হৈ উঠে। আমাৰ চৰকাৰখনে প্ৰথমৰ পৰাই আমি চেষ্টা কৰিছো যে নিগেটিভিজিমটো ক'ৰ পৰা আৰম্ভ হয় আৰু আমি নিগেটিভিজিমটোৰ লগত আমি ফাইট কৰিব পাৰো নেকি, আৰু কেনেকে আমি সৰুৰ পৰাই ছাত্ৰ ছাত্ৰীৰ মনত এটা পজিটিভ চিন্তাধাৰা, ইতিবাচক চিন্তাধাৰা নিজৰ ষ্টেটখনক লৈ, নিজৰ সমাজক লৈ, নিজৰ ঘৰক লৈ, নিজৰ কলেজখনক লৈ, নিজৰ বিশ্ববিদ্যালয়খনক লৈ আৰু নিজক লৈ কেনেকে এটা পজিটিভ চিন্তাধাৰা জন্ম হ'ব পাৰে। যেতিয়া পজিটিভ হয়, পজিটিভ ষ্টুডেণ্টৰ মাজত আত্মবিশ্বাস হয়। পজিটিভিটি আৰু কনফিডেন্স এই দুইটা এটা সংযুক্ত ধাৰণা। আৰু যেতিয়াই ষ্টুডেণ্ট পজিটিভ হয়, সি সেলফ কনফিডেন্ট হয়। আৰু যেতিয়া সেলফ কনফিডেন্ট হয়, কৰবাত যদি মই আশা কৰা মতে মোৰ ৰিজাল্ট মই নাপাওঁ, মই হতাশ নহওঁ, মই আকৌ কষ্ট কৰিবৰ কাৰণে নিজক প্ৰস্তুত কৰোঁ। মোৰ এণ্ডুৰেঞ্চৰ শক্তি বাঢ়ে, মোৰ ডিটাৰমিনেশ্যন বাঢ়ে, এণ্ড আই ষ্টে অন কোৰ্চ, মই পজিটিভিটিৰ ৰাস্তাত চলি থাকোঁ। আৰু যেতিয়া পজিটিভিটিৰ ৰাস্তাত আমি চলি থাকোঁ, তেতিয়া সমাজেও আমাক ৰেছপন্স কৰে আৰু আমি সমাজৰ ভাল কথাবোৰ দেখা পাবলৈ আৰম্ভ কৰোঁ। যেতিয়া আমি নিগেটিভ হৈ থাকোঁ, আমি সমাজৰ বেয়া কথাবোৰ দেখি থাকিম। যদি বাইকত যাওঁ, নিগেটিভ ল'ৰা এজনে দুইফালে ৱাইন শ্বপবিলাক দেখি থাকিব। আৰু যেতিয়া পজিটিভ ল'ৰা এজনে মটৰচাইকেলত গৈ থাকিব, দুইফালে কলেজ স্কুলবিলাক দেখা পাই থাকিব, মন্দিৰবিলাক দেখা পাই থাকিব। এইটো হ'ল মানুহৰ চিন্তাধাৰাৰ লগত জড়িত থাকে। তাৰমানে মোৰ মাইণ্ডটোৱে কি চাব বিচাৰিছে। আৰু ইয়াৰ পৰাই এআই সৃষ্টি হৈছে। আপোনালোকে কেতিয়াবা মোবাইলটোত চাব, আপোনালোকে চাব খোজা বস্তুবিলাকে আহি থাকে। ৰাতিপুৱা যদি এবাৰ স্পৰ্টছ চাই দিলে ইনষ্টাগ্ৰামত স্পৰ্টছবিলাকে আহি থাকিব। ৰাতিপুৱা যদি এবাৰ কালচাৰ চালে, বিহুটো চালে, চব বিহু গানে আহি থাকিব। ৰাতিপুৱা যদি আপোনালোকে কোনোবা এজন পলিটিচিয়ানৰ স্পীচ এটা কিবা কাৰণত শুনিলে, তাত যদি 2 মিনিট ৰখি দিলে, গোটেই দিনটো তেওঁৰে ক্লিপছবিলাক আহি থাকিব। আৰু কৰবাত যদি নেপালত বহুত গণ্ডগোল হৈছিল, নেপালটো চাওঁ বুলি ভাবিলে, তেনেকুৱা নেপালে আহি থাকিব গোটেইখনত। তাৰমানে মানুহৰ মাইণ্ড আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স দুটা বেলেগ বস্তু নহয়। আমি যদি আজি ইয়াৰ পৰা ওলাই যাওঁ, গুৱাহাটীৰ গোটেই ভাল বস্তুবিলাক চাব খোজো, গাড়ী যিমানে স্পীডত নচলক কিয় ভাল বস্তুবিলাক দেখি থাকিম। আৰু যদি নিগেটিভ হৈ ওলাই যাওঁ, আমি ভাঙা ৰাস্তাটো দেখিম, ভাঙা আমি চিটি বাছ ষ্টপটো দেখিম, আমি ভাঙা আন কিবা দেখিম, মদৰ দোকান দেখিম। আৰু তেনেকেই মানুহৰ নিজৰ নিজৰ পাৰ্চনেলিটি গ্ৰ' হয়। আমাৰ অসমত এটা দিন আছিল, আমি সকলোৱে নিগেটিভ দেখিছিলো। আৰু হয়তো কৰবাত বেছিছো আছিল যে নিগেটিভ হোৱাৰ হয়তো কাৰণো আছিল। লাহে লাহে আমাৰ সমাজখনৰ এটা ইতিবাচক পৰিৱৰ্তন হ'ল। আজি আমাৰ সময়ত আমি যি দেখা নাছিলো বা আমাৰ চিন্তাৰ পৰিধিয়েও তাক ঢুকি পোৱা নাছিল, আজি সি এটা সহজসাধ্য ঘটনা হৈ গ'ল, ইজিলি এচিভেবল হৈ গ'ল। আমাৰ দিনত কোনোবাই আমাক মাতি আনি
ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন দিব। সি আমাৰ দূৰ সপোনৰ মাজতো সি ইনভলভ হৈ নাছিল। কোনোবাই যদি আমাক সম্বৰ্ধনা দি কিতাপ এখন, নেহেৰুৰ জীৱনী, গান্ধীৰ জীৱনী, সুভাষ বসুৰ জীৱনী এখন উপহাৰ দিছিল, আমি সেইটোকে কিজানি মোৰ ঘৰত এতিয়াও মই সাঁচি থৈছো, সেইকেইখনে আমাৰ জীৱনৰ অমূল্য সম্পদ আছিল। আজি আমি আন এক যুগলৈকে আমি আগবাঢ়িছো। অসমত আজি পৰিৱৰ্তন হৈছে আৰু স্বাভাৱিকভাৱে আজি আমি এনেকুৱা এটা সময়ত থিয় হৈছো, যিটো সময়ত আমি বহুত নতুন কথা চিন্তা কৰিব পাৰো। অলপ আগতে ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে অসমত 25খন মেডিকেল কলেজ হৈছে, 15খন হৈ গ'ল আৰু 10খন এট ডিফাৰেণ্ট ষ্টেজেছ অফ কনষ্ট্ৰাকশ্যনত আছে। তাৰ নেট ৰিজাল্টটো কি? যে আগতে অকল টকা থকা মানুহে মেডিকেল পঢ়িব পাৰিছিল, কাৰণ আগত অসমত 3খন মেডিকেল কলেজ আছিল, 250টা চিট আছিল, কম্পিটিশ্যন ৱাজ ইম্পচিবল। 250ৰ ভিতৰত মই আহিব লাগিব আৰু 3-4টা বেটছৰ ল'ৰা ছোৱালীয়ে নাপাই যেতিয়া টিউশ্যন কৰি থাকে কেনেকে নেক্সট ইয়াৰ পাব পাৰো। আৰু টকা থকা মানুহখিনিয়ে বেংগলোৰ, মাদ্ৰাজত মেডিকেল পঢ়িব গৈছিল। ইয়াত তেওঁলোকৰ অফিচ আছিলে, তেওঁলোকে ইয়াত ষ্টুডেণ্টক এণ্ট্ৰি কৰিছিল আৰু তালৈকে পঢ়াবৰ কাৰণে লৈ গৈছিলে। আমাৰ সময়ত দুবিধ ল'ৰা ছোৱালীয়ে মেডিকেল পঢ়িছিল, অদ্ভুত চোকা আৰু নহলে অদ্ভুত টকা থাকিব লাগিব। দুইটাই এক্সট্ৰিমৰ মাজৰ ল'ৰা ছোৱালীয়ে ক'তো সপোন দেখিবই নোৱাৰিছিল। আজি আমাৰ অসমত we have 2000 medical seat. More are coming. Every year আমি add কৰি আছো 1000-1500 খন। কলেজত এতিয়া মোৰ ধাৰণা by 2030 Assam will have almost 5000 medical seats. 5000 ল'ৰা ছোৱালীয়ে মেডিকেল কৰিব পাৰিব, ইয়াতকৈ মানুহক নালাগে। আজি আমাৰ দিনত পিছলৈকেও ইউনিভাৰ্চিটিত চিট পোৱাটো এটা ডাঙৰ সংগ্ৰাম আছিলে আৰু মেক্সিমাম অসমৰ ষ্টুডেণ্টে পুনেত পঢ়িবৰ কাৰণে গুচি গৈছিলে। মই যেতিয়া কটনত ডিগ্ৰী পাছ কৰিছিলো 50ৰ বেটছ আছিলে, 35 ষ্টুডেণ্টে পুনেত ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে গুচি গৈছিলে, কাৰণ অসমত আমাৰ ইউনিভাৰ্চিটি নাছিলে। আজি আমাৰ 27খন অসমত ইউনিভাৰ্চিটি হৈছে, ডিফাৰেণ্ট ষ্টেজেছ অফ ডেভেলপমেণ্ট, 25-26 ষ্টেট ইউনিভাৰ্চিটি, 2খন চেণ্ট্ৰেল ইউনিভাৰ্চিটি। আজি অসমত আমাৰ NIT শিলচৰকে ধৰি IIT গুৱাহাটীকে ধৰি নিয়াৰ এবাউট 30 ইঞ্জিনিয়াৰিং কলেজ এণ্ড ইনষ্টিটিউট হৈছে। আমাৰ দিনত আমি তাক ভাবিব নোৱাৰিছিলো। আৰু এই গোটেই অনুষ্ঠানবিলাকত, তাত এই স্থবিৰ অনুষ্ঠান নহয়, এই অনুষ্ঠানবিলাকত কিবা নহয় কিবা ইম্প্ৰুভমেণ্টৰ কাম নিৰন্তৰ চলি থাকে। যোৱাকালি আমি কেবিনেটত আছিলো, আমি এটা প্ৰস্তাৱত অনুমোদন জনাইছিলো। আপোনালোকে নাম শুনিছে ৰাফেলৰ। ৰাফেল যেতিয়া ইণ্ডিয়ান এয়াৰফৰ্চ আৰু ইণ্ডিয়ান নেভিৰ হাতত আজি more than 100 ৰাফেল আছে। এই ৰাফেল বিলাকক ৰিপেয়াৰিং কৰি থাকিব লাগে আৰু ৰিপেয়াৰিঙৰ কাম কোনে কৰে? ডাসাল্ট চিষ্টেম বুলি এটা ডাঙৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনে কৰে। তেওঁলোক এতিয়া গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত by spending 200 crores they are building a institute. আমাৰ ল'ৰা ছোৱালীক এভিয়েশ্যন ইণ্ডাষ্ট্ৰীত কেনেকে বিমান এখন ঠিক কৰিব পাৰে, মেৰামতি কৰিব পাৰে, ইঞ্জিন, তাত ভিতৰত বহুত ব্ৰাঞ্চ আছে, তাক কেনেকে আমি শিকাব পাৰো। ডিব্ৰুগড়ত আমি কাম কৰি আছো যে জাহাজবোৰ কেনেকে ৰিপেয়াৰ কৰিব পাৰি, বেচিকেলি মেৰাইন ইঞ্জিনিয়াৰ এণ্ড আদাৰ কোৰ্চেছ, যিবিলাক অসমত আমি কেতিয়াও ভাবিব নোৱাৰিছিলো।
মই কেইটামান দিনৰ পৰা চিন্তা কৰি আছো যে গুগল ডাটা চেণ্টাৰ অসমত আমি আনিব পাৰো নেকি। যদি আমি ডেটা চেণ্টাৰ আমি আনিব পাৰো, আমাৰ ল'ৰা ছোৱালীয়ে বাহিৰলৈকে যাব নালাগে। আমি চেষ্টা কৰি আছো যে আমাৰ সেমি কণ্ডাক্টৰ হৈ গ'ল, এতিয়া আমি ইলেক্ট্ৰনিক্সত যাব পাৰো নেকি, যে আমি মোবাইল অসমত বনাব পাৰো নেকি। এপলৰ কাৰণে, স্যামছুঙৰ কাৰণে আমি মোবাইল অসমত বনাব পাৰো নেকি। আজি আমি হাইড্ৰজেনৰ কথা শুনিছো যে এটা সময় পৃথিৱীত পৰিৱৰ্তন হ'ব, ফসিল ফুয়েল নাথাকিব আৰু হাইড্ৰজেনেদি গাড়ী চলিব। হাইড্ৰজেন মানে কি, পানীৰ পৰা H2O আমি অক্সিজেনটো আঁতৰাই দিম থ্ৰু এ প্ৰচেছ, আৰু যিটো অকল হাইড্ৰজেন ৰৈ যাব সেইটো ইন্ধন হ'ব গাড়ী চলাবৰ কাৰণে। পানীৰ পৰা ইন্ধন হ'ব, গতিকে তাত পলিউশ্যন নাথাকে। ইট ইজ নট ফসিল ফুয়েল, ডিজেল নহয়, পেট্ৰল নহয়, পানীটোৱে কনভাৰ্ট হ'ব হাইড্ৰজেনলৈকে। এতিয়া আমাৰ চামৰ অধ্যাপক অধ্যাপিকা মোৰ সহপাঠীৰ আগত যদি এইবিলাক কথা কওঁ, তে মানুহে ভাব ই কি কৈ আছে। কিন্তু আমি অলৰেডি উই হেভ এলটেড ল্যান্ড ইন নিয়াৰ লুমনিগড় ৰিফাইনেৰী and first green hydrogen plant in Assam will be commissioned next year. Amak aviation amak fuel lage, aviation fuel ami kor pora pao, amar jitu fossil fuel tar pora ami aviation fuel koru. But etia lahe lahe manuhe koise je nohoy ami ফসিল ফুয়েলৰ প্লেনত আমি নুঠো, আমাক সাস্টেইনেবল এভিয়েশন ফুয়েল লাগে। তাৰ মানে জৈৱিক পদ্ধতিৰে নিৰ্মিত এভিয়েশন ফুয়েল লাগে। উই আৰ নাও নেগোচিয়েটিং, কাৰণ সাস্টেইনেবল এভিয়েশন ফুয়েল বাঁহৰ পৰা নিৰ্মাণ কৰিব পাৰি। এতিয়া আমি বেম্বো টু মিথানেল টু সাস্টেইনেবল এভিয়েশন ফুয়েল, তাৰ আজি উদ্যোগ আমি অসমলৈ আনিবৰ কাৰণে চেষ্টা কৰি আছো। আমি পাৱাৰ ডেফিচিট ষ্টেট আছিলো, অসমত বিদ্যুৎ নাছিলে, আমি পঢ়াৰ দিনত ৩-৪ ঘণ্টা ব্লেকআউট থাকিবই। আজি আমি বাই 2031 আমি অসমৰ পৰা যোৱা ৪-৫ দিনত আমি কথা পাতি আছো, নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰা সকলোকে আমি পাৱাৰ দিম, বিকজ উই আৰ গোয়িং টু প্ৰডিউচ অলমোষ্ট 3,200 megawatt of thermal power in Assam itself. আগতে আমি 100-200 megawatt কিনি যেনে তেনে আমি চলাই থাকিছিলো। Last post independence we are now in most exciting period. আমি থকা দিনত ব্ৰহ্মপুত্ৰত আমি এখন দলং দেখি আছিলো, কলিয়া ভুমুৰাত এখন দলং বহুত দিন পিছত আহিছিল আমি আমাৰ ইয়ং ষ্টেজতে। কিন্তু আজি চাৰিওফালে দলঙে দলং। এতিয়া অহা মাহৰ পৰা আমি কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ বনোৱাৰ কাম আৰম্ভ কৰিম, যাতে গড় জীৱ জন্তু বানপানীত মৰিব নালাগে, গাড়ী ওপৰেদি যাব, গড় তলত থাকিব। আমি গহপুৰ নুমলীগড়ত টানেলেদি কানেক্ট কৰিম। অহা 20 তাৰিখৰ পিছত যদি আমি গুৱাহাটী এয়াৰপৰ্টটো চাওঁ, বেংগলোৰৰ এয়াৰপোৰ্টৰ লগত গুৱাহাটী এয়াৰপোৰ্টৰ আমি নান্দনিক দৃষ্টিৰে আমি দেখা পালে আমি দেখিম যে আমাৰ এয়াৰপোৰ্টটো বেছি ভাল। কপৌ ফুলৰ আৰ্হিত আমি বনাইছো আৰু অসমৰ বাঁহ ব্যৱহাৰ কৰি বনাইছো। বাঁহটো নিজে নিজে লগাব নোৱাৰি, তাকো আমি জানিব লাগিব বাই পুটিং ইঞ্জিনিয়াৰ্ড বেম্বো। তাৰমানে বেম্বোক আমি ইঞ্জিনিয়াৰিং কৰি লৈছো যাতে ঘূনে নাখায়। এই গোটেই টেকনলজি আজি ক'ত উপলব্ধ, আমাৰ অসমতে উপলব্ধ। বেংগলোৰ এয়াৰপোৰ্টত যিমান বাঁহ লগা আপোনালোকে দেখা পাব, হয় অসমৰ পৰা গৈছে নহলে চাইনাৰ পৰা আহিছে। বাট আমাৰ ঘৰৰ বাঁহ আৰু তাৰ বাঁহৰ পাৰ্থক্য আছে, বিকজ দিছ ইজ এ ইঞ্জিনিয়াৰিং বেম্বো। আজি আমাৰ দিনত বহু সময়ত চৰকাৰী চাকৰি আমি 60% মেধাৰ ওপৰত পাইছিলো ইন আৱাৰ টাইম। বাট যেতিয়া আমাৰ নেক্সট 5টা বেটছ আহিলে, লাহে লাহে অসমত পৰিৱৰ্তন হ'ল যে
অফিচাৰ হবৰ কাৰণে 1 কোটি টকা ঘোষ দিব লাগে 1 crore and these are recorded evidence মই এনেই কোৱা নাই যে 1 কোটি টকা নিদিলে আমি ACS অফিচাৰ হব নোৱাৰো চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ কাৰণে 5 লাখ শিক্ষক আদিৰ কাৰণে 12 লাখ 15 লাখ এই ধৰণে এটা বজাৰত অঘোষিত ৰেড কাৰ্ড চলিছিল আজি আমাৰ যোৱা 5 বছৰত 1.5 লাখ চাকৰি হৈছে আৰু প্ৰত্যেকজন চাকৰি পোৱা যুৱক যুৱতীৰ এটা কাহিনী আছে they have a story to tell যে মোৰ মায়ে তৰকাৰী বেপাৰ কৰিছিল মোৰ দেউতাই টিউচন কৰিছিল মোৰ দেউতা ট্ৰেন্সফাৰ হৈ থাকিছিল মায়ে মোক ঘৰত পঢ়ুৱাইছিল এই 1.5 লাখ যুৱক যুৱতীৰে এটা ষ্টৰী আছে যেটো তেওঁলোকে নতুন প্ৰজন্মক ক'ব বিচাৰে আজি আমাৰ অসমখন এটা উন্নয়ন বিকাশ আৰু অপৰচুনিটিৰ ক্ষেত্ৰত আমি এখন নতুন দিগন্তত প্ৰৱেশ কৰিছো সমাজৰ পৰা নেগেটিভিজম বহুত আঁতৰিছে আৰু we have seen emergence of a new generation যাৰ hope আছে aspiration আছে লৰা ছোৱালীয়ে বাহিৰত গৈ কাম কৰিছে whether it is in music whether it is in sports আনকি সমাজৰ আটাইতকৈ অৱহেলিতজনো পিছ পৰি থকা নাই যোৱা সপ্তাহত ৰাতিপুৱা around 5:30 in the morning প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক ফোন কৰিছিলে মোক ফোন কৰি মোদী ডাঙৰীয়াই ক'লে একদম সিমুকো মিলা হে মই অলপ দেৰি কাৰণে I got nervous যে কোন সিমুৰ কথা কৈছে মই মোদী ডাঙৰীয়াক ক'লো सर मैं हिमंत बोल रहा हूं अरे मैं तुमसे ही बात कर रहा हूं तुम सिमू को मिल लेना और उनका कुछ तकलीफ है तुम सुन भी लेना I got confused কি কম প্ৰধানমন্ত্ৰীৰ লগত সুধিব নোৱাৰি যে কোন সিমু কি কথা কি বতৰা ফোনটো থোৱাৰ পিছত মই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত যোগাযোগ কৰিলো যে সিমু কোন হয় আৰু পিএমএ মোক কিয় ফোন কৰিলে তেতিয়া তেওঁলোকে মোক এটা সৰু ভিডিঅ' পঠাই দিলে সিমু দাস কঠিয়াতলি নগাঁৱৰ ছোৱালী এইবাৰ ইণ্ডিয়ান ব্লাইণ্ড ক্ৰিকেট টিমে world champion hoise and she is the member of Indian blind cricket team atai Asomor swali apunaloke chinta korok moi Asomor mukhyamantri moi na janu karon kali jetia finally simuk moi log palo tete moi sudhilu je ma tumi Asomor prai khelibo goisa khelibo joar agote muk kyo nokola bole sir moi kheli bhal paisilu ক্লাস 8তে মই দিল্লীত গুছি গলো মই ইয়াতে খানাপাৰা স্কুলত পঢ়িছিলো মোক কোনোবাই লৈ আহিছিল খানাপাৰা স্কুলত এডমিশন দিছিল মই কথা শুনিলে সব ভাষা লগে লগে ৰিপিট কৰিব পাৰো চকু দি মই দেখা নাপাও কিন্তু শুনিলে মই লগে লগে ক্যাচ কৰো মই দিল্লীলৈকে গলো দিল্লীত মই এনেকা ব্লাইণ্ড ক্ৰিকেট টিমক লগ পালো আৰু মই ক্ৰিকেট খেলিলো এবাৰ ওয়াৰ্ল্ড চেম্পিয়নশিপত India